এয়া লাংহিন টাউনত ঘূৰি ফুৰিব আহিছোঁ আৰু কম আৰু পিছত। ভিডিঅ'টো চাগে অলপমান দীঘল হ'ব, কিন্তু তথাপিও ৰাস্তাখিনি দেখি পিনে ভিডিঅ'টো কাটিব মন নগ'ল। ভাবিলোঁ যে তোমালোককো দেখাওঁ আমাৰ কাৰ্বি আংলঙৰ ৰাস্তাবোৰ কেনেকুৱা পৰিৱেশ। তোমালোকেতো দেখা পাইছাই, নিশ্চয় কেনেকুৱা লাগিছে কমেণ্ট এটাটো কৰি পিনে জনাব পাৰা আৰু বুজিছা। কমেণ্ট এটা কৰিবা, দেখিছাই চাৰিওপিনে। তুমি যদি কাৰ্বি আংলঙৰ ৰাস্তা এটাতে চাৰিওপিনে পাহাৰেই দেখিবা আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰাস্তা। হেল্ল' পাৰ্টনাৰ্ছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মোৰ নতুন এটা ভিডিঅ'লৈ। আজি এটা নতুন জেগালৈ যাম, বহুত দূৰত আহিছোঁ ঘৰৰ পৰা। আমি যাম আজি বেলেগ এখন এটা ঠাইলৈ, এটা ৱাটাৰফললৈ গৈ দিছোঁ। ৱাটাৰফল কিন্তু কোনটো ৱাটাৰফল সেইটো মই এতিয়া নকওঁ। তোমালোকে ভিডিঅ'টো চাই থাকাতে পিছলৈ তোমালোকে গম পাবা, ঠিক আছে? ভিডিঅ'টো চাই থাকা, এনজয় কৰা আৰু দেই। কাটেগা আমি না কিমান কেজি লৈছ? 3 কেজি 2 কেজি 2 কেজি এতিয়া আমাৰ যিমানখিনি ল'বলগীয়া আছিলে আমি সেইখিনি ল'লোঁ আৰু এতিয়া আমি ফুলনি টাউনত পাইছোঁহি। আৰু ইয়াৰ পৰা আৰু অলপ দূৰ আছে, আমি গৈ আছোঁ মাংস লগত লৈ পিনে আৰু যি ল'বলগীয়া আছে সেইখিনি সব লৈ। হঠাতে দেখি গ'লোঁ এখন স্কুল হয় বোলে। সদায় নহয় নাজানো, তথাপিও ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ধুনীয়া কালাৰ কৰিছে, দেখিয়ে একদম ভাল লাগি গৈছে বুজিছানে। গৈ আছোঁ বহুত ভাল লাগিছে আৰু ৰাস্তাখিনি চাইডতো আৰু মোৰ নিজৰে ভাল লাগিছে। তোমালোকৰ কেনেকুৱা লাগিছে ৰেজাল্টৰ, কিন্তু মোৰ বহুত ভাল লাগিছে বুজিছানে। কম আমি আমাৰ জেগালৈ গৈ আছোঁ। আপোনালোকে দেখা পাইছে ধুনীয়াকৈ। আপোনালোকে এতিয়ালৈকে চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু দেই। লাইক চাইক যদি কৰা নাই এতিয়াও কৰি দিব আৰু দেই। কি ধুনীয়া ৰাস্তা ইয়াত, কি ক'ম, 4 লাইন বনাইছে, একদম বঢ়িয়া বঢ়িয়া। আপোনালোকে আহিব কাৰ্বি আংলং যদি অহা নাই, বহুত জেগা চাবলৈ বাকী আছে আৰু মই এতিয়া আৰম্ভণি কৰিছোঁহে। আমি আহি পালোহি এইটো পাঞ্জামিন তাৰোৱাৰং। এইপিনে যাম আমি এতিয়া। এইটো হ'ল তাৰাবাসা এইখিনি ঠাইৰ নাম। আৰু এইখন গাঁৱৰ দিকে আমি এতিয়া যাম আমি গৈয়ে আছোঁ। তোমালোকেতো দেখি আছা আৰু লগৰকেইটা অহা নাই, অলপ ৰখি লওঁ, একেলগে ওলাই যাম আৰু। এই ৰখি গ'লোঁ, আকৌ আৰম্ভ। আহি পালেহি এইকেইটা আমি গৈ আছোঁ। জেগা আছে নেকি? দাদা আহি যা। এতিয়া আমি গাঁৱৰ দিগি গৈ আছোঁ। কিমান দূৰ নাজানো, আজি মই প্ৰথম আহিছোঁ, লগৰকেইটা আহিছে। এইপিনে কিমান দূৰ হ'ব আৰু 1 কিলোমিটাৰ। আৰু 1 কিলোমিটাৰ যাব লাগিব গাঁৱৰ ভিতৰলৈ। এইফালে আৰু পাহাৰৰ মাজে মাজে কাৰ্বি আংলং পাহাৰ, সেইটো জানে আৰু কেনেকুৱা পৰিৱেশ, সেউজীয়া। এয়া চব আনাৰস, চেগুন গছৰ মাজত চব আনাৰস गछ। आज दिखाएगा आप लोगों को पहाड़ का वाटरफॉल। आप लोगों ने शायद देखा होगा, फिर भी मैं फिर से दिखाएगा। आप लोग देखते रहिए। ऊपर उठेगा हम लोग, अभी गाड़ी उठेगा या नहीं उठेगा देखते ही। बहुत ऊपर नहीं पालोही हो अभी, पालेंगे ना? यस, हम लोग पा गया है। তো ফাইনেলি আমি পাই গ'লোহি ইয়াত তাৰাবাসা ৱাটাৰফল বুলি কয়। ইয়াত তাৰাবাসা ৱাটাৰফল। তোমালোকে দেখা পাইছা আৰু চাৰিওফালে পাহাৰ। মই এতিয়া দেখা পালোহি, এতিয়া বহুতখিনি দেখাবলৈ বাকী আছে বাৰু। দেখাম লাহে লাহে দেখাম চকৈ। ভাল লাগিছে, অলপ ঘূৰি লওঁ, তাৰপিছত দেখাম বস্তুখিনি যে কোনটো কি হয় কি নহয়। ঠিক আছে, অ'কে, চাই দেখা। ইয়াৰ পৰা দেখিছেনে এইটো ৰাস্তাটো দেখা পাই দেখিছে, মেইন হাইৱেটো। মই ভাবিছিলোঁ কি সন্মুখত থকাটোৱে নেকি ৱাটাৰফল, কিন্তু এইটোও হয় আৰু ভিতৰৰ মাজত বহুতকেইটা আছে আৰু ওপৰৰ পৰা পাহাৰৰ পৰা বৈ আহিছোঁ ন,
যিমান আগত গৈ থাকিব সিমানে ধুনীয়া ধুনীয়া দেখি গৈ থাকিব। ব'লা চাওঁ। আমি যাম এতিয়া জংঘলৰ মাজে মাজে আগত ব'লা ব'লা জংঘলৰ মাজে মাজে আজি আগত পালোহি জেগাটো ৱাটাৰফলটো তাৰাবাসা সেইকেইটা আমাৰ মানুহকেইটা অলপ ऊपर में जाएगा हम लोग। এতিয়া আমি আৰু অলপ ওপৰলৈ যাম বুলি ভাবিছোঁ, কাৰণ ইয়াতো চব মানুহে আৰু আগলৈ যাওঁ, আগলৈ আৰু মানুহ আছে নাই ঠিক নাই, আৰু এইখিনিতো বনাই কৰি খাব লাগিব ন। ধুনীয়াকৈ জেগা এটা বিচাৰিব লাগিব আমি। জেগা বিচাৰি যাওঁ আগলৈ, আৰু আগত তুমি যিমান গৈ থাকিবা সিমানেই ধুনীয়া ধুনীয়া মানে পানী পৰা ঠাই দেখি গৈ থাকিবা আৰু, কাৰণ ইয়াত যিমান আগত যাবা সিমানেই দেখা পাবা এনেকুৱা, আৰু মানুহটো সকলোতে আছেই। আমি ভাল জেগা এটা চাই পিনে তাতে বহি পিনে বনাই কৰি খাব লাগিব আৰু। ব'লক আৰু লগতে। আৰু বাপৰে ইমান ওখ ওখ পাহাৰ সিহঁতে উঠাইছে, কাৰণ মই প্ৰথম আহিছোঁ নেজানো আৰু সিহঁতক বিচাৰি বিচাৰি গৈ আছোঁ আৰু। ব'লা আৰু লগৰকেইটা অকল লৈ গৈছে পূৰা ওপৰত। মই এইবাৰ প্ৰথম আছোঁ, সিহঁতেতো চবেই আহি আছে। না ওপৰত চাই নেকি মই ইয়াতে বহিবি নেকি? আমি ইয়াতে বনাব যি বনাব আছে ইয়াৰ পৰাই খাই লৈ ওলাই যাওঁ আৰু। এয়া মংগলে বাঁহ কাটিছে। লুকু মুকু মংগল ফংগল বাঁহ কাটিছে দেখা পাইছে আৰু। মানে বাঁহ কেলে কাটিলোঁ আমি? মাংসটো সোমাবৰ কাৰণে ষ্টিক বনাম। ষ্টিক বনাব। গাহৰি মাংস জুইত পুৰিব। কিয়া হি খাইগা মছলা চছলা দিয়েকে নাকি? আজি মাংস খাইগা গাহৰি মাংস। গাহৰি পূৰা 2 কেজি আনিছোঁ, 6জন মানুহে। আজি পূৰা পুৰি পিনে ধুনীয়াকৈ খুৱাব আৰু দেই। চবেও নিজৰ নিজৰ কাম কৰি আছে। মোৰ খৰি কেইডালমান যদি বিচাৰি নিদিম বেয়া হ'ব ন কথাটো, সেইকাৰণে মোৰ খৰি কেইডালমান বিচাৰি দিম বুজিছে। यहाँ में सब कुछ बागसी है, बुझी पता है। खरी केইডালমান বিচাৰি দিলোঁ আৰু। মই খৰি কেইডালমান লৈ আনিছোঁ দেই। মই কাম কৰিছোঁ আকৌ দেই। মোহন ভাই বনাই আছে। এইডাল এইপিনে জুই ৰেডি কৰি আছে। মাংস পুৰাহে জোৰ আৰু এতিয়া ভৰিৰ লগতে হৈ গৈছে দেখিছে। দা কোঠাৰ প্ৰয়োজন নাই, ভৰিৰ লগতে কেটৰেক কুকুৰক। अभी ये लोग मांस धो रहा है, आप लोग देख सकते हैं कैसे धो रहा है। एटा पॉलिथीन से एटा पॉलिथीन बाको ऐसे धो रहा है। एक पिसमान बागरी গৈছে নেকি? নাই যায় ন? এইটো বেলেগ ইচ্ছা। এনেকৈ মাংস কোনো ধুই পোৱা নাই চাগে বুজিছা। এইকেইটা মাংস পাতিবে এছে দুটা দিয়ে দেখো। কৈছে ইয়াত আপোনালোকে কিহৰ মাত শুনা নাপাব? এইপিনে পানীৰ শব্দ শুনা পাব, পোক পৰুৱাৰ শব্দ শুনা পাব, চৰাই চিৰিকটি শুনা পাব, আৰু মানুহৰ চিঞৰ বাখৰ চব। আৰু আগতো মানুহ আছে, এইপিনে পিছতো আছে, আগতো আছে, চব পিনে মানুহ আৰু বহুত দীঘলৰ পৰা এইটো বৈ আছে ন। মানুহখিনি চব আগত আহি আছে, আৰু আমিও বহুত আগত আহিছোঁ। আপোনালোকেও চাবলৈ আহিব নিশ্চয় দেই। ইয়াত তাৰাবাসা ৱাটাৰফল এইটো পূৰা দীঘল, আৰু সেই পিনেতো অলপ আগত দেখামগৈ। আকৌ আগতে খাই বৈ লওঁ, তাৰপিছত ওলাই যাওঁতে গোটেইখিনি অলপ অলপকৈ দেখাই যাওঁ আৰু তোমালোকে। বুজি পাইছাতো? ये हमारा देसी स्टाइल है। এতিয়া খাবহে আৰু দেই। লাহেকৈ বিদায় আৰু দিয়ক। ভিডিঅ'টো বহুত দীঘল হ'ল। নেক্সট ডে নেক্সট ছেকেণ্ড পাৰ্ট লৈ পিনে আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। দিয়ক আৰু বাই বাই।